মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাতিপুৱাৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি মই আজি ১০মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটি আলোচনা কৰিব বিচাৰিছোঁ। জীৱন প্ৰক্ৰিয়া চেপ্টাৰটিৰ অধ্যায় নম্বৰ হৈছে 6 আৰু তোমালোকৰ কিতাপৰ পাঠ্যপুথিৰ ৯৫ পৃষ্ঠাত থকা এই প্ৰশ্নসমূহ আলোচনা কৰা হৈছে। গতিকে তোমালোকে প্ৰশ্ন উত্তৰখিনি খুব ধুনীয়াকৈ লিখি ৰাখিবা আৰু প্ৰশ্ন উত্তৰসমূহ বহীত লিখি ৰাখিবা আৰু এইখিনি ভালকৈ মনত ৰাখি মনোযোগেৰে শিকিবা। মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়? মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ আকাৰ যথেষ্ট ডাঙৰ আৰু দেহৰ গঠনশৈলীত বেছি জটিলতা থাকে। তেনে ক্ষেত্ৰত দেহৰ সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ লগত সান্নিধ্যত নাথাকে। বেপন হ'ল এটা ধীৰ গতিৰে হোৱা প্ৰক্ৰিয়া। ই দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াবলৈ বহুত সময় লয়। এইটো ল'ব নহয়, এইটো তোমালোকে লয় বুলি লিখিবা। ইয়াতে ভুল হৈ আছে, ল'ব নহয় লয় বুলি লিখিবা। অন্ত্যেষ্টিয় বুলি লিখিবা, লয়। সেয়ে বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো পৰ্যাপ্ত নহয়। পিছৰ প্ৰশ্নটো আছে, আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম? জীৱন প্ৰক্ৰিয়াবোৰ যেনে পৰিপুষ্ট, শ্বসন, ৰেচন আদি চলি আছেনে নাই তাৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰোঁ। জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰীয়ে সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰিলে হয়? জীৱই বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰে। স্বপোষী জীৱই পানী, খনিজ পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড পৰিৱেশৰ পৰা গ্ৰহণ কৰে। স্বপোষী জীৱই অক্সিজেন, খাদ্য আদি বাহিৰৰ পৰা আহৰণ কৰে। জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা? জীৱন ভৰ্তি থাকিবলৈ সকলোবিলাক জীৱন প্ৰক্ৰিয়া প্ৰয়োজনীয়। উদাহৰণস্বৰূপে, জীৱ এটাৰ শৰীৰত পৰিপুষ্টি ভালদৰে হৈ থাকিলেও যদি শ্বসন প্ৰক্ৰিয়া নহয়, তেনেহ'লে শক্তিৰ অভাৱত জীৱটোৰ জীৱন বৰ্তি নাথাকে। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে আন এটা ভুল আমি দেখা পাইছোঁ। ইয়াতে আভাৱত লিখা আছে, আভাৱত নহয়, আচলতে অভাৱ হয়। এইটো অভাৱত জীৱটোৰ জীৱন বৰ্তি হৈ থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পিছত কিতাপৰ পেজ নম্বৰ ১০১ দিয়া হৈ আছে কিছুমান প্ৰশ্ন, সেইসমূহ আলোচনা কৰিছোঁ। স্বপোষিত পুষ্টি আৰু পৰোপোষী পুষ্টিৰ মাজত পাৰ্থক্য কি কি? স্বপোষী পুষ্টি আৰু পৰোপোষী পুষ্টিৰ মাজত থকা পাৰ্থক্যসমূহ চোৱা। স্বপোষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, আনহাতে পৰোপোষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত নকৰে। স্বপোষী জীৱৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল নহয়। পৰোপোষী জীৱবোৰ খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰশীল। কাৰ্বন ডাই অক্সাইড ৩ নম্বৰৰ পাৰ্থক্য। কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত হয়। কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত নহয়। ৪ নম্বৰ পাৰ্থক্য। খাদ্যৰ প্ৰস্তুতিৰ বাবে পত্ৰশৰীৰৰ প্ৰয়োজন নহয়। খাদ্য প্ৰস্তুতৰ বাবে পত্ৰশৰীৰৰ প্ৰয়োজন হয়, আনহাতে খাদ্য প্ৰস্তুতৰ বাবে পত্ৰশৰীৰৰ প্ৰয়োজন নহয়। ৫ নম্বৰ, স্বপোষী জীৱৰ উদাহৰণ সকলো ধৰণৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া, আনহাতে পৰোপোষী জীৱৰ উদাহৰণ ভেঁকুৰ আৰু প্ৰাণীসমূহ। সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায়? উদ্ভিদৰ সালোক সংশ্লেষণত প্ৰয়োজন হোৱা উপাদানবোৰ হ'ল কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ। উদ্ভিদে পৰিৱেশৰ পৰা পত্ৰৰন্ধ্ৰৰ সহায়ত কাৰ্বন ডাই অক্সাইড আহৰণ কৰে। একেদৰে মাটিৰ পৰা শিপাৰ সহায়ত পানী আৰু পাতত থকা পত্ৰশৰীৰৰ সহায়ত সূৰ্যৰ পোহৰ গ্ৰহণ কৰে। আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে। হাইড্ৰক্লৰিক এচিডে পাকস্থলীৰ ৰসক আম্লিকধৰ্মীয় কৰে। ইয়াৰ ফলত প্ৰ'টিন বিশ্লেষিত উৎসেচক পেপচিৰ কাৰ্য তীব্ৰ হৈ উঠে।
পাচক উৎসেচকৰ কাৰ্য কি? আমাৰ শৰীৰৰ সৰল খাদ্যহে শোষণ কৰিব পাৰে। পাচক উৎসেচকে জটিল প্ৰকৃতিৰ আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে। উদাহৰণস্বৰূপে পেপচিনে জটিল প্ৰটিনক সৰলীকৃত কৰে। শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তৰত খাদ্য কেনেকৈ পাচন হয়? ক্ষুদ্ৰান্তৰত খাদ্যৰ শৰ্কৰা, প্ৰটিন আৰু চৰ্বিসমূহ সম্পূৰ্ণভাৱে পাচন হয়। ইয়াত যকৃত আৰু অগ্ন্যাশয়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি। যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্তৰসে প্ৰথমতে পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত আমিষধৰ্মী খাদ্যখিনি ক্ষাৰকীয় কৰে আৰু লগতে খাদ্যৰ চৰ্বি অংশত ক্ৰিয়া কৰে। পিত্ত লৱণে চৰ্বিৰ অণুসমূহ সৰল অণুলৈ ৰূপান্তৰ কৰে। অগ্ন্যাশয়ৰ ৰসত থকা ট্ৰিপচিন আৰু লাইপেজ ক্ৰমে খাদ্যৰ প্ৰটিন আৰু ইতিমধ্যে সৰলীকৃত হোৱা চৰ্বিৰ ওপৰত ভিত্তি কৰে। ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিঃসৰণ হোৱা আন্তৰিক ৰসত থকা উৎসেচক অৱশিষ্ট প্ৰটিন অংশক সৰল এমিন এচিডলৈ, শৰ্কৰাসমূহক গ্লুকোজলৈ, চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ ঘটায়। এনেদৰে সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰ ভিলাইৰ জৰিয়তে শোষণ কৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কিতাপৰ পেজ নম্বৰ 105ত দিয়া হৈ আছে কিছুমান প্ৰশ্ন, সেইখিনি মই আলোচনা কৰিছোঁ। শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি? শ্বসনত স্থলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে, কিন্তু জলচৰ প্ৰাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন ব্যৱহাৰ কৰে। যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম, সেয়ে শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা বেছি হয়। তাৰ পিছৰ প্ৰশ্ন আছে, কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন কৰে? জীৱদেহৰ বিভিন্ন প্ৰকাৰে গ্লুকোজ জাৰিত হয়। যিকোনো প্ৰক্ৰিয়াতে ক্ষেত্ৰত প্ৰথম 6টা কাৰ্বনযুক্ত গ্লুকোজ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। পৰৱৰ্তী পৰ্যায়ত তলত উল্লেখ কৰা ধৰণে বিভিন্ন ধৰণৰ গ্লুকোজ জাৰিত হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কিতাপৰ ভিতৰত এই চিত্ৰটো দিয়া হৈছে গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ। গ্লুকোজৰ ইয়াত ভাঙিছে কাৰ্বনযুক্ত কোষ প্ৰহৰত পাইৰুভেট। তাৰপিছত ইয়াতে 3টা ভাগত ভাগ কৰিছে। অক্সিজেনৰ অনুপস্থিত পৃষ্ঠকোষত, অক্সিজেনৰ কম হ'লে পেশীকোষত, অক্সিজেনৰ উপস্থিতিত মাইটকণ্ড্ৰিয়াত। তাৰপিছত এইটোৰ পৰা ওলাই গৈছে ইথানল প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ শক্তি, আকৌ লেক্টিক এচিড প্লাছ শক্তি, তাৰপিছত একদম শেষত আছে কাৰ্বন ডাই অক্সাইড প্লাছ পানী প্লাছ শক্তি। ইয়াৰে কি কৰা হৈছে, ইয়াৰে মানে কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হয় এই শক্তিসমূহ। তাৰপিছত অক্সিজেনৰ অনুপস্থিত কেনেকৈ হয়, অক্সিজেনৰ উপস্থিতিত কেনেকুৱা হয়, অক্সিজেন কম হ'লে কেনেকুৱা হয়, এইখিনিও আমি আলোচনা কৰিছোঁ। কোষৰ মাইটকণ্ড্ৰিয়াৰ ঠিক আছে। অক্সিজেনৰ অনুপস্থিত একোষী জীৱৰ দেহত কিম্বন প্ৰক্ৰিয়াৰ ফলত 3টা কাৰ্বনযুক্ত পাইৰুভেট পৰা ইথাইল এলকহল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি সৃষ্টি হয়। এই প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিত হোৱাৰ বাবে ইয়াক অবাধ শ্বসন বোলে। অক্সিজেনৰ উপস্থিতিত কোষৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। এই প্ৰক্ৰিয়া অক্সিজেনৰ উপস্থিতিত হোৱাৰ বাবে ইয়াক অবাধ শ্বসন বোলে। অক্সিজেন কম হ'লে কেতিয়াবা আমাৰ পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে পাইৰুভেট অণু ভাঙি লেক্টিক এচিডলৈ ৰূপান্তৰ হয়। মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয়? মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ সম্পৰ্কে তলত ব্যাখ্যা আলোচনা কৰা হ'ল। অক্সিজেনৰ পৰিবহণ। মানুহৰ দেহ আকাৰত যথেষ্ট ডাঙৰ হোৱাৰ বাবে ব্যাপন প্ৰক্ৰিয়াত দেহৰ সকলো অংগত যথোপযুক্ত পৰিমাণে অক্সিজেনৰ সৰবৰাহ নহয়। তেজত থকা ৰঞ্জক পদাৰ্থ হিমোগ্লোবিনে হাঁওফাঁওৰ পৰা অক্সিজেন লৈ দেহৰ বিভিন্ন অংশৰ অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে। কাৰ্বন ডাই অক্সাইডৰ পৰিবহণ। কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয়, সেয়ে ই তেজৰ প্লাজমাত দ্ৰৱীভূত হৈ দেহৰ বিভিন্ন কলাৰ পৰা হাঁওফাঁওলৈ পৰিবহণ হয়। ইয়াৰ পৰা নাসাৰনলীয়েদি বাহিৰলৈ ওলাই যায়। প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁও কিদৰে গঠিত হৈছে? মানুহৰ হাঁওফাঁওৰ গঠন সম্পৰ্কে তোমালোকৰ কিতাপত এটা চিত্ৰ দিয়া আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কিতাপৰ পৰা চাই এই চিত্ৰটো আঁকি ল'বা। মানুহৰ শ্বাসতন্ত্ৰ বুলি এটা চিত্ৰ আছে, এই চিত্ৰটো আঁকি ল'বা। হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকোষ বুলি কোৱা হয়। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে। উশাহ লোৱাৰ সময়ত মধ্যচ্ছদা খন নিম্নগামী হ'লে হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু
বায়ুকোষবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেনৰ ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিতাপৰ পেজ নম্বৰ 110ত কিছুমান প্ৰশ্ন আছে, সেইখিনি মই আলোচনা কৰিছোঁ। মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি? মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা হ'ল হৃদযন্ত্ৰ, তেজ আৰু ৰক্তনলিকা। হৃদযন্ত্ৰৰ কাৰ্য: হৃদযন্ত্ৰই অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে। হৃদযন্ত্ৰই দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাঁওফাওলৈ পঠিয়াই দিয়ে। তেজৰ কাৰ্য: তেজে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, সৰলীকৃত খাদ্য, বৰ্জিত পদাৰ্থ ইত্যাদি দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে। ৰক্তনলিকাৰ কাৰ্য: ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়ে। শিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই হৃদযন্ত্ৰলৈ উভতাই আনে। ৰক্তজালিকা আৰু তেজৰ মাজত পাৰ্থক্য বিনিময় ঘটে। পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে। এই শক্তি যোগানৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক। পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ যোগান বানানটো ইয়াত ভুল হৈ আছে, ইয়াত অন্তস্থ জ দিব লাগিব। ইয়াত যোগান বানানটো ভুল হৈ আছে ছাত্ৰ ছাত্ৰীসকল। ইয়াতে যোগান, এইটো বগীয়া জ্বৰ সলনি অন্তস্থ জ দিব লাগিব। তো অন্তস্থ জত উকাৰ যোগান ধৰিবৰ বাবে সুবিধা হয় বুলি তোমালোকে শুদ্ধকৈ লিখি ল'বা। তো যি কি নহওক সুবিধা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংশসমূহ কি কি? উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংশসমূহ হ'ল জাইলেম আৰু ফ্লয়েম। জাইলেম উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পানী, খনিজ লৱণ ইত্যাদি পৰিবহণ কৰে। ফ্লয়েমে উদ্ভিদৰ পাতৰ পৰা উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ খাদ্য সৰবৰাহ কৰে। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? উদ্ভিদৰ দেহত পানী আৰু লৱণ জাইলেম কলাৰ দ্বাৰা পৰিবহণ হয়। জাইলেম কলাৰ নলিকাবিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ এটা সংবহন সুঁতিৰ সৃষ্টি কৰে। মাটিৰ স্পৰ্শতা থকা শিপাৰ কোষবোৰে সক্ৰিয়ভাৱে আয়ন গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ তাৰতম্য সৃষ্টি হয়। এনেদৰে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি জাইলেমৰ যোগেদি নিয়মীয়াকৈ পানী ওপৰলৈ ঠেলি থাকে। ইয়াৰ লগতে উদ্ভিদৰ পাতে ভাস্মমোচন প্ৰক্ৰিয়াৰ দ্বাৰা পাতৰ পৰা বাষ্প আকাৰে পানী অণুবোৰ এৰি দি থাকে, যাৰ বাবে পাতত এটা শোষণ বল সৃষ্টি হয়। এই বলে শিপাত থকা জাইলেমৰ পানী শোষণ কৰে। এইদৰেই উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ হয়। উদ্ভিদৰ দেহত খাদ্য কেনেদৰে সংবহন ঘটে? উদ্ভিদৰ দেহত পাতৰ পৰা বিভিন্ন অংশলৈ খাদ্য সংবহন ফ্লয়েম আৰু কলাৰ দ্বাৰা ঘটে। ফ্লয়েমৰ দ্বাৰা হোৱা খাদ্য স্থানান্তৰ শক্তি ব্যৱহাৰ কৰি সম্পন্ন হয়। সুক্ৰোজৰ দৰে পদাৰ্থবিলাক ফ্লয়েম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এটিপিৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ হয়। ইয়াৰ দ্বাৰা ফ্লয়েমৰ আশীতি চাপৰ বৃদ্ধি ঘটে, ফলত পানী তাৰ ভিতৰলৈ গতি কৰে। এই চাপৰ সহায়ত উদ্ভিদ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ ফ্লয়েমে পদাৰ্থ বা খাদ্যৰ সংবহন ঘটায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আৰু কিছুমান প্ৰশ্ন উত্তৰ আছে, সেইখিনি মই পিছৰ পৰা আলোচনা কৰিম। এই সভা প্ৰশ্ন উত্তৰ আছে, এই প্ৰশ্ন উত্তৰখিনি মই পিছত আলোচনা কৰিম। যি কি নহওক, আজি তোমালোকৰ লগত যিখিনি আলোচনা কৰিলোঁ এইখিনিয়ে খুব ধুনীয়াকৈ লিখি ল'বা। পিছৰ আন এটা ক্লাছত বাকীবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকৰ লগত আলোচনা কৰিম। আৰু তোমালোকৰ এই ভয়ানক ক'ভিড সংক্ৰমণৰ সময়ত তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজি মই ক্লাছটো সমাপ্ত কৰিছোঁ। ধন্যবাদ।